हेलो बंधुসকল नमस्कार मैं आज मरमी शइकियार नागारा नाम देखाबले लैसु एटू नागारा नाम चाওক मरमी शइकियार नागारा नाम एनेकुवा नागारा नाम तारमाने आजिলৈके দেখা পোৱা নাই कारण তেওঁৰ नागारा नाমৰ जितु अभिनय और प्रतिटू তেওঁৰ नागारा नामत जितु माने उपदेश प्रतिटू फ्लोटे प्राय उपदेशमूलक बाक्य আছে गतिके एनेकुवा नागारा नाम चाले आपनालोकेও उठी আহিবৰ মন নাযাব गतिके চাওকচোন ভিডিওটো শেষলৈকে কি ভাল লাগা নাগাৰা নাম ओरी सारे पना नंगे মই কিন্তু আপনা মায়ের লগত ভাত খাই দেখবা নৰো ভাত কেটা বেলেগ কা খানা খাই কো আর যদি না খাই না হয় ভাত কেটা যদি বেলেগ কা না খাই না হয় নহয় আপনি মায়ের লগত থাকবো নহয় আপনি মুল লগত থাকবো কার লগত থাকবো কার লগত থাকবো ओरी হাইবানে আপনা কাছে লাগাবো কার লগত থাকবো মায়ের লগত থাকবো না মুল লগত থাকবো मुल्लागो आयो कलेने तुम्हार লগত থাকিম বুলি আৰু তোমাৰ লগত থাকিম বুলি কওঁতে আহিল না তিৰিটোৰ কথা মতে ভাত খাইতাও বেলেগকে খাবলৈ সভাৰ নাম ভুলি যায় কথাখিনি মই এইকাৰণে দাঙি ধৰিছো যে বৰ্তমান সমাজত চলি থকা ঘটনা আপোনালোকে কোনেও বেয়া নাপাব এতিয়া চাওক আমি নিজৰ সুখৰ বাবে তেওঁলোকক মাক বাপেকৰ পৰা কাঢ়ি আনিছো কাইলৈ যে মূল ল'ৰা ছোৱালী ডাঙৰ হৈ মোক তেনেকুৱা নকৰিব কিবা মানে আছে আমাকো কৰিব নহয় জানো সেইকাৰণে মই কৈছো মই এইটো কথা এইকাৰণে ক'ব বিচাৰিছো যে আমাৰ মাইকী মানুহখিনি অন্তত নিজৰ স্বামী কেইজনক হাতৰ আঙুলিৰ মূৰত নচুৱাবলৈ চেষ্টা নকৰিব মনত ৰাখিব স্বামী কেইজনে হৈছে আমাৰ জীৱনৰ অলংকাৰ যেতিয়ালৈ স্বামী কেইজন জীয়াই থাকিব তেতিয়ালৈ কিন্তু আমি মাইকী মানুহখিনিয়ে সমাজত দৃঢ়তাৰে থিয় হৈ থাকিম আৰু যেতিয়াই স্বামীজন আমাৰ জীৱনৰ পৰা নোহোৱা হৈ যাব নোহোৱাবিলাকে হয়তো অনুভৱ কৰিছে যেতিয়াই স্বামীজন আমাৰ জীৱনৰ পৰা নোহোৱা হৈ যাব তেতিয়াই কিন্তু আমাৰ মাইকী মানুহৰ জীৱনত একোৱেই নাই সেইকাৰণে অন্তত মই আপোনালোকৰ হাত জোৰ কৰি কৈছো যে হয় শাস্ত্ৰত কৈছে যে কলিৰ যুগত নাৰীৰ কথা মতে পুৰুষে সদায় উঠা বহা কৰিব কিন্তু মই আপোনালোকৰ হাত জোৰ কৰিছো আপোনালোকে অন্তত সেই কামটো নকৰিব বুজি পালে পালে নাই বৰ্তমানে চলি থকা সংসাৰত কিছুমান কাহিনী লৈ মৰমী শইকীয়া যেনেকৈ নাগাৰা নামৰ মাধ্যমেৰে দেখুৱাইছে বহুত ভাল লাগিছে কিন্তু গতিকে তেওঁ এই নাগাৰা নামটো বৰ্তমান যেনেকুৱা অভিনয় কৰি দেখুৱাইছে এইটো উপদেশমূলক নাগাৰা নাম ভাল লাগিছে গতিকে হেল্ল' প্লিজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব লাইক এটা কৰি দিব আৰু নতুন যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অলপ টিপি থৈ দিব ধন্যবাদ